welcome back to my YouTube channel. So আজি আমি যাবলৈ ওলাইছো ব্ৰহ্মপুত্ৰৰ এটা পাৰত বহুত ধুনীয়া জায়গা HatiMura পিকনিক স্পট তো আপোনালোকক দেখাই থাকিম আৰু জায়গাটো বহুত ধুনীয়া ব্ৰহ্মপুত্ৰৰ একেবাৰে লগতে তো বলক এতিয়া যাবলৈ ওলাইছো গাড়ীৰ ওচৰ পালোহি দলচিপুৰা উৎপাত কৰি আছে তাই গাড়ী দেখিলে পুৰা যাবলৈ পাগল হৈ যায় দেতা সো এতিয়া আমি গাড়ীত উঠো বলক গৈ থাকো মা বহিল এক দেখিছে দলচিপুৰা একদম বহি গৈছে ওপৰ তাইক আগে ভাগে যাব লাগে দলচিপুৰা দাদা কলৈ যাবা কেনেকে যাব दिल की धड़कन से तो आए जाना हमारे सब के हो जाए आना इस तार द्वारे तो कैसे सोए जाना इस तार द्वारे लो लो
আমি পালো হাতিমুৰা থান কি ধুনীয়া জাগা ওপৰলৈ যাম এইখন ব্ৰহ্মপুত্ৰ বহুত ধুনীয়া লাগিছে ফ্ৰেছ হাৱা খাই আছো শুকাই আছে পানীখিনি So guys, আমি এতিয়া অকমান ব্ৰহ্মপুত্ৰ পাৰলৈ গৈ আছো মন্দিৰলৈ যাম উঠি যাম অকমান মাৰ অকমান ভৰি বিষ যায় সেইকাৰণে উঠিবলৈ এলাহ কৰে এই দলচি কোচত উঠি গ'ল ধুনীয়া লাগিছে ন জাগাটো জেকিও যদি আহিব পৰা হয় ভাল হ'ল হয় ন আৰু এইখন ব্ৰহ্মপুত্ৰ পাই গলো এইখন ব্ৰহ্মপুত্ৰ Wow, কি ধুনীয়া প্লেস এয়া পিকনিক খোৱা মানুহ মই অকণ জুম কৰি দেখাই দিছো এখন জাহাজ ৰখি আছে বান্দৰ আছে নেকি ইয়াত ওলমি আছে চোৱা বান্দৰ সেইখিনিত পুৰা বান্দৰ বিলাকে কাজিয়া লাগি আছে আৰু মই অকমান তললৈ নামি গৈছো চাওকচোন কি ধুনীয়া পৰিৱেশ পানীখিনিও পুৰা একদম চাফা কিন্তু মই বেছি তললৈ নামি নগলো তলত পিকনিক খোৱা মানুহ আছে সো মই সেইটো কাৰণে অকণ ওপৰৰ পৰা আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলো চাওক এই দূৰলৈকে সব বালি বগা বগা হৈ আছে আৰু এয়া পাহাৰ কাটি আছে পাহাৰবিলাক শিলবিলাক উলিয়াই আছে ডাঙৰ ডাঙৰ শিলো দেখিছো বহুত ইয়াত আৰু এতিয়া আমি যাওঁ দুৰ্গা মন্দিৰটোলৈ মান পাহাৰৰ ওপৰলৈ হাতিমুৰা দুৰ্গা মন্দিৰ গতিকে বান্দৰ দেখিছো বান্দৰ কি আৰু আমাৰ ঘৰতে ওলাই থাকে তেলিয়া গাঁও মহাঘৰত বান্দৰে বেছিব পাওঁ ধৰি নিদিওঁ পইচা দিলে দেখাই দিব পাৰিম ধৰি নিজে ধৰি দিব লাগিব মা পাৰিবানে বহুত ওপৰত আছে যেন পাইছো আমাৰ উকনি চাই আছে চোৱা বান্দৰে পুৰা বান্দৰে উকনি চাই আছে বান্দৰ আকৌ খেদি কৰি আহিব নেকি মহা আপুনি আগত যাওক ভয় লাগে নহয় কেনেকে চাই আছে মোৰ ওচৰত কল খাই আছে পুৰা এয়া বান্দৰ হাই বান্দৰ এয়া পুৰা উকনি চোৱাত বিজি আমাৰ এইফালে দলচিং আনিলে ভালেই হ'ল ন নাই চবৰে চেহেৰা
আৰু এয়া আমি এতিয়া ওপৰলৈ গৈ আছোঁ। কেনেকুৱা ভৰি বিষাইছে, একচুৱেলি মোৰ ভইচটো নোলাল কাৰণে মই পিছত ৰেকৰ্ড কৰি দিব লগা হ'ল। আৰু ওপৰলৈ গৈ আছোঁ, খুব ভাগৰ লাগিছিল, ভৰি একদম পূৰা বিষ হৈ গৈছিল। বহুত ওপৰত হয় মন্দিৰটো, কিন্তু তাত গৈ পাই বহুত ভাল লাগিল, ভাগৰবিলাক নাইকিয়া হৈ গ'ল মন্দিৰত দৰ্শন কৰি। আৰু এই মন্দিৰৰ বাহিৰ ভাগ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে। এই ভাগ বহুত ধুনীয়া। এইটো বহুত পুৰণা মন্দিৰ যেন পাইছোঁ ন? আৰু এতিয়া আহি আছোঁ তললৈ। কুৰ ইফালেও ক'ৰবাত যাব পাৰে চাগে, সম্ভৱ চাগে ব্ৰহ্মপুত্ৰ পাৰত ওলামগৈ নেকি তলত। সেইফালে নাযাওঁগৈ, মায়ে যাবলৈ মানা কৰিছে। So guys, আমি এতিয়া ওলালো ইয়াৰ পৰা, বেছি দেৰি নকৰিলো। ইমান টকা খৰচা কৰি গৈ থাকো ঘৰলৈ। তো ভিডিঅ'টো মই এইখিনিতে এণ্ড কৰিছোঁ। প্লিজ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পাই যায়। বাই বাই।